হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালেই ময়ো ভালে আছোঁ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলালোঁ আৰু পিছফালে পুৰা নিয়ৰ আৰু এতিয়া ৰাতিপুৱা 7টা বাজিলে আৰু এতিয়া পিকনিক যাবলৈ ওলাইছোঁ আজি বছৰৰ শেষৰ দিনটো বলক তেনেদৰে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়াই নকওঁ ক'ত পিকনিক যাওঁ খালি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক তাৰপিছত কৈ আছোঁ জেগাকণ গৈ পেলাই আপোনালোকক ক'ম ক'ত গৈছোঁ আৰু ৰাতিপুৱা ইমানেই কুঁৱলী তো আমি ওলাই আহিলোঁ এয়া চাওক গোটেই বাটটো ধোঁৱা কোৱা ৰাতিপুৱা এয়া 8টা বাজিছে ইমানেই কুঁৱলী পৰিছে মানে দেখিছে আপোনালোকে নিশ্চয় গোটেই বাটটোৱে কুঁৱলী চবফালে অলপ দূৰ পালোহি তাৰপিছত আৰু এখন গাড়ী আহিছে তাৰ কাৰণে আমি ৰখি আছোঁ কিন্তু ইয়াতে গাড়ীৰ ভিতৰতে নাচ আৰম্ভ হৈ গ'ল তো আমি আহি পাই গ'লোহি এইফালে টাৰ্ণিংটো ঘূৰিম সোঁ চাইডে আৰু এইখন দলং আগত ইফালে কমলা চমলা ঢেৰ দেখোন দোকান বহি আছে আৰু এয়া যে গাড়ী ৰখিবলৈ দিছে ইয়াত পইচা ল'ব গাড়ী পাৰ্কিঙৰ পইচা লৈ থাকোঁতে মই অলপ নামি পেলাই আমিহে আহিছে আৰু মুখত নামি পেলাই এয়া ভিউটো আপোনালোকক দেখুৱাইছোঁ ওপৰৰ পৰা তো এই বাটটো দি আমি নামি আহিলোঁ ইয়াতো কমলা দোকান দেখা পাইছোঁ ইয়াত কমলা হেনো বহুত ধুনীয়া মিঠা আৰু ইয়াত বহুত দোকান আছে ফুলি কাণফুলি পুতলা বহুত দোকান চাই থাকক দেখুৱাই গৈ আছোঁ পাই গ'লোঁ আৰু আমি আহিছোঁ ভৈৰৱকুণ্ডলৈ ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ চাই থাকক ভিডিঅ' পালোঁ কিন্তু এতিয়া বৰ্তমান আমাৰ য'ত বনোৱা হ'ব সেয়া জেগা বিচাৰি ফুৰা হৈছে তো পিকনিক খাবলৈ আহি এইবোৰ দেখিবলৈ পোৱা যায়েই কিন্তু এইবোৰ কৰিব নালাগে পিকনিক খাই পাতবোৰ জ্বলাই পেলাব লাগে আৰু এইফালে চাওক চিচাৰৰ বটলটো ভাঙি পেলাইছে আৰু ইয়াত বহুতো খালী ভৰিয়ে ঘূৰি ফুৰে ভাঙিব নালাগে আচলতে মদ খাই আকৌ ভাঙিও আহে আৰু এইফালে পানীও মানুহে বাচন চাচন ধুৱে আৰু পাচলিও ধুৱে লাগিলে খায়ো কিন্তু তাতো চোৱা পাতবিলাক এনেকেই থৈ গুচি আহিছে তো এয়া চাওক কি ধুনীয়া এটা পৰিৱেশ তো বহুত মানুহ আজি লাষ্ট বছৰৰ শেষ দিনটোত দুয়োপাৰে বহুত মানুহ
দি পেলাই এইফালে পাৰ হৈ আহিলোঁ আৰু এতিয়া আমি এইটো চাইডে আছোঁ। তো কৈছোঁ আমি এই ওপৰৰ দলংখনেদি পাৰ হৈ আমি এইফালে আহিলোঁ আৰু বহুত পানীৰ চাউণ্ড শুনিবলৈ পাইছে আপোনালোকে চাওক আৰু বহুত পানীটো স্পীড আহি আছে। তো এয়া আনাৰস কমলা ইয়াত বহুত ভৰ্তি। ইয়াত হেনো বিখ্যাত কমলা খাবোৰ হেনো মিঠা। ইয়াত চাওক কমলা ফুৰিছে কি আহি থাকোঁতে ইমান বতাহ মাৰিছে আৰু বতৰটো বহুত ডাৱৰীয়া হৈ গৈছে ইটো চাইডে। তো বহুত বতাহ ধুমুহা বতাহ পূৰা ধূলি বালি উৰি গৈছে। কি হয় নাজানো আৰু বতৰটো। তো যিহেতু বতৰটো বহুত বেয়া হৈ আছে ধুমা ধুম ভাত খাবলৈ বহিছোঁ আৰু মই খোৱা হৈ গ'ল। তাৰপিছত মই ভিডিঅ' কৰিছোঁ চবকে খোৱা প'ষ্টবিলাক চাওক এই হাতত লৈ লৈ খাইছে। তো বহুত ধূলি উৰিছেতো ধুমা ধুম কৰিছে আৰু ভাত পানী খাই আজৰি হৈ এই পাত গিলাচবোৰ আমি জ্বলাই দিলোঁ এঠাইত। সকলোৱে যাতে এনেকুৱাই কৰে তাকে ক'লোঁ।